Drone shot. Back to my YouTube channel Nikhanta vlog. সকলোকে Nikhanta vlog YouTube channel স্বাগতম জনাইছো। সো গাইস আজি আপোনালোকক মই তেজপুৰ কল পাৰ্ক দেখাম। তো বলক আজি আমি ভিডিওটো আৰম্ভ কৰো। সো গাইস মই এতিয়া ঘৰত আছো। সো এতিয়া মই তেজপুৰ যাম বলক। সো গাইস এতিয়া আমি গৈ আছো তেজপুৰৰ চিত্ৰলেখা উদ্যান চাবলৈ। সো বলক তো এতিয়া আমি গৈ আছো, গৈ পামে এতিয়া। তো তেতিয়ালৈকে আপোনালোকে মিউজিকৰ সৈতে তো ভিডিঅ'টো চাই থাকক। সো গাইস আপোনালোকে চাব পাৰে এতিয়া আহি পাই গ'লো আমি চিত্ৰলেখা উদ্যান। তো আপোনালোকে চাব পাৰে এইবোৰ আমাৰ গেং হয়। সো চব আহি আছে গাইস। সো মই আগে সোমালো। সো চাই থাকক আপোনালোকে ভিডিঅ'টো। সো গাইস আমি ইয়াত এতিয়া আহি পালো চাব পাৰে গাইস। সো এতিয়া ফটো চটো অলপমান মাৰি ল'লো। সো এতিয়া আমি এখন ঘূৰি মেলি চাম তো ইয়াত কি আছে গাইস। সো আহি নাই পোৱা। সো এবাৰ ফাৰ্ষ্ট টাইম হয়। সো চাব পাৰে ইয়াত আহি পৰা ঘূৰি আছো। সো এটা ওচৰত পুখুৰী এটা আছে গাইস চাব পাৰে। সো আপোনালোকে চাই থাকিব ভিডিঅ'টো। সো গাইস এতিয়া চাব পাৰে। সো ইয়াত পুখুৰী এটা আছে, ডাঙৰ পুখুৰী। সো ইয়াত নাওলৈ আহিব পাৰে চাব পাৰে গাইস। সো পাৰিলে আমি আহিম নাওলৈ। সো পুখুৰীটো কিনাৰত ইয়াত স্কেলেশ্যন এখন আছে। সো ওপৰত মানে তললৈ চুঁচৰি আহিব পাৰে পানীলৈ। সো এতিয়াতো পানী শুকাই আছে কাৰণে বন্ধ কৰি থোৱা আছে গাইস। সো আৰু ইফালে আগফালে আছে, ইফালে কিবা কিবি আছে গাইস চাব পাৰে। এৰোপ্লেন এখন আছে গাইস, তাতে তাৰ ওচৰতো যাম গাইস। সো ইয়াত চাব পাৰে, ইয়াত একো বিশেষ একো নাই গাইস। সো স্কেলৰ পুখুৰী এখন আছে। সো এতিয়া আমি ওপৰলৈ উঠি যাওঁ বলক। সো গাইস এতিয়া আমি ওপৰলৈ উঠি গৈ আছো এৰোপ্লেনখন চাবলৈ। চাব পাৰে এৰোপ্লেনখন সো ডাঙৰ হয়। সো এৰোপ্লেনখন নুৰে বাৰু এতিয়া থৈ ইয়াত আনি সজোৱা হৈছে গাইস। চাব পাৰে এৰোপ্লেনখন বহুতেই ডাঙৰ হয় গাইস চাব পাৰে। সো ইয়াৰ ভিতৰত মানে সোমাব নিদিয়ে, প্ৰৱেশ লিখা আছে গাইস। সো চাব পাৰে আমি বাহিৰৰ পৰা চাদৰ গাইস। সো ভিতৰলৈকে বনাইছে আগফালে গাইস চাব পাৰে। সো চাওক গাইস, ইয়াৰ মই ফটো মাৰিব গৈছিলোঁ, ফটো মাৰি আছে নে কি কৰিছিলে ইহে জানে গাইস। সো চাব পাৰে আপোনালোকে। সো ইয়াত এতিয়া আছে ঝুলনা তুলনা আছে, সৰু ল'ৰা ছোৱালীয়ে খেলিবৰ বাবে চাব পাৰে। সো আমিতো খেলিব নোৱাৰোঁ, এতিয়া আমি ডাঙৰ হৈ গ'লোঁ। সো মই ঝুলনাখনতে বহিলোঁ গাইস চাব পাৰে। সো খোজকাঢ়ি আমনি লাগি গ'ল কাৰণে। সো চাব পাৰে ইয়াত এতিয়া এইফালে ৰাস্তা আছে গাইস চাব পাৰে। সো খুবেই ভাল লাগিলে ইয়াত আহি গাইস। সো ইয়াত বহিবলৈ চকী টকী আছে। সো গাইস আৰু ইয়াত এটা ঘোঁৰা এটা আছে। সো ইয়াত বহি আপোনালোকে মোবাইল টিপি থাকিব পাৰিব গাইস। সো আৰু এইফালে চাব পাৰে, এইফালে চাই বেছিকৈ ভাল লাগিলে গাইস ওপৰলৈ। সো ওপৰৰ পৰা তললৈকে চাই। সো আৰু ইয়াত এতিয়া কি আছে গাইস, এইখন এইটো এটা কিবা এটা আছে গাইস। সো আৰু কি ক'ম আৰু আপোনালোকে চাই থাকিব গাইস। সো এতিয়া আমি ভাবিছোঁ গোটেই পাৰ্কখন আমি গোটেই মানে এক পাক ঘূৰিম বুলি ভাবিছোঁ। সো এইফালে এটা ৰাস্তা আছে ঘূৰিবলৈ। সো চাব পাৰে। সো নাজানো কিমান ডোখৰলৈকে যাব পাৰোঁ। সো মানে বহুতেই ডাঙৰ হয়। সো ভাবিছোঁ আমি বহুতেই মানে গোটেইকেইটা আমি এখন এক পাক ঘূৰিম বুলি। সো এইফালে পুখুৰীটো কিনাৰে কিনাৰে ঘূৰিবলৈ ৰাস্তা আছে গাইস। সো চাব পাৰে মজাকৈ ফুল লাগি আছে। সো
সো আমি এতিয়া ঘূৰিম বুলি ভাবিছোঁ কি হয়। সো ৰাস্তাটোতে গৈ থাকোঁ কি হয়। সো আপোনালোকে চাই দেখিব ঘূৰিব পাৰোঁ নে নোৱাৰোঁ গাইজ। আমি এতিয়া আহি চাব পাৰে ইয়াত মজা বস্তু এটা দেখিলোঁ। চাব ইয়াত মাকে পুতেকক গা ধুৱাই আছে চাব পাৰে। তাৰ কিনাৰতে আছে আমাৰ ইণ্ডিয়ান মেপখন। তো ইয়াত মাটি ৰাখি থোৱা আছে গাইজ চাব পাৰে। চ' বহুতেই ধুনীয়াকৈ ৰাখি থোৱা আছে চাব পাৰে ইণ্ডিয়ান মেপখন। চ' চাব পাৰে ভিডিঅ'টো কৰোঁতে অলপ লৰিব পাৰে গাইজ। চ' চাব পাৰে ইয়াত ইণ্ডিয়ান মেপখন আছে গাইজ। চাব পাৰে বৰ ধুনীয়া লিখিছে চাইজ। তো আপোনালোকে এটা চাই লওক মজাকৈ চিনেমেটিক। মেপখনৰ কিনাৰতে চাব পাৰে এইটো অসমৰ জাপি এটা থোৱা আছে মদাই মেলি চাব পাৰে। আমাৰ যাত্ৰা আৰম্ভ হৈছে চাব পাৰে। গোটেই এক পাক ঘূৰিম বুলি কৈছিলোঁ যে উদ্যানখনত। চ' আমি গৈ আছোঁ এতিয়া চাব পাৰে পুখুৰী পাৰে গৈ আছোঁ চাব পাৰে। চ' এতিয়া গৈ আছোঁ। চ' চাব পাৰে ভিডিঅ'টো কৰোঁতে অলপ কপিলে গাইজ। চ' মই মানে দৌৰ মাৰি আমি আগলৈ আহি গৈছিলোঁ। চাব পাৰে ঝুলনা আছে গাইজ চাব পাৰে। চ' ভিডিঅ'টো আমি অলপমান স্পীড কৰি দিলোঁ চাব পাৰে। চ' চাব পাৰে আমি গোটেই পুখুৰীটো কিনাৰে ঘূৰি আছোঁ এতিয়া। মই যে কৈছিলোঁ ইয়াত নাও পায় বুলি গাইজ চাব পাৰে আপোনালোকে ইয়াতে নাও পায়। চ' এতিয়া ইয়াত যে টিকেট কাউণ্টাৰটো বন্ধ হৈ আছে। চ' চাব পাৰে এতিয়া আমি উঠিব নোৱাৰিম। চ' উঠিম বুলি আহিছিলোঁ গাইজ। চ' এতিয়াতো আমি উঠিব নাপাওঁ। চ' ইয়াত তলা মাৰি থোৱা আছে নাওকেইখন চাব পাৰে কি মজা আছিলে গাইজ। চ' চাব পাৰে এইটোৱে ইয়াৰ পৰাই পাই গাইজ। ইমান ভালকৈ নাজানো এইটো তলা মাৰি থোৱা আছে গাইজ চাব পাৰে। চ' দেখিলে আৰু আমি নেপালোঁ গাইজ। ইয়াত উঠিম বুলি আহিছিলোঁ গাইজ। চ' গাইজ এতিয়া আমি গোটেই মানে পুখুৰীটো এক পাক ঘূৰি দিলোঁ গাইজ চাব পাৰে। এইটো আমাক বহুত টাইম লাগিলে। চ' এতিয়া আমাৰ ভাগৰ লাগি গ'ল। চ' আমি এক পাক ঘূৰি আহি ওপৰত উঠিলোঁ। চ' আৰু চাওঁ কি আছে। চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ আৰু মজা বস্তু কি আছে। চ' ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে অকণমান স্কিপ নকৰাকৈ। চ' মোৰ মানে মনিটাইজ হ'বলৈ আৰু বেছি নাই। সেইকাৰণে আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণ চাই দিব। ত' লাহেকৈ মোৰ মনিটাইজ হৈ যাব গাইজ। বাই নহয় ভিডিঅ'টো চাই থাকিব গাইজ। চ' গাইজ এতিয়া আমি আৰু ওপৰলৈ উঠি গৈ আছোঁ চাব পাৰে। ওপৰত এতিয়া ৰাস্তা মানে এখন ওপৰলৈ উঠি যাবলৈ এটা ষ্টেপ আছে। চ' ষ্টেপটো উঠি গৈ আছোঁ ওপৰত। চ' ওপৰত কি আছে চাবলৈ গৈ আছোঁ। চ' গৈ আছোঁ আৰু এতিয়া আমি গোটেইকেইটাই। চ' চাব পাৰে। চ' আমাৰ মানে খোজকাঢ়ি ভাগৰ লাগি গৈছে গাইজ। চ' চাব পাৰে ইয়াত আহি এখন স্কেট এখন আছে গাইজ চাব পাৰে। চ' আৰু শিলৰ মূৰ্তি বনাই থোৱা আছে গাইজ চাব পাৰে। চ' গাইজ আমি আহি এটা কৰোণা ভাইৰাছ দেখিলোঁ চাব পাৰে। এইটো কৰোণা ভাইৰাছৰ নিচিনা কিবা এটা বনাই থোৱা আছে গাইজ। চ' আমি নাজানো আমি কৰোণা ভাইৰাছে ইয়াৰ নাম দি দিলোঁ গাইজ। চ' আপোনালোকে যদি কোনোবা এইটো চিনি পায় কি হয়। চ' আপোনালোকে কমেণ্ট এটা কৰি কৈ দিব গাইজ এইটো কি বস্তু হয়। ত' চাব পাৰে পূৰা কাঁইট লগা আছে। তলত কুঁৱা চিনাকি এটা আছে। চ' আমি কৰোণা ভাইৰাছ বুলি আৰু গম পালোঁ গাইজ। চ' আপোনালোকে কৈ দিব এইটো কি হয়।
সো গাইছ আমি আহি ইয়াত কিবা এটা পালোহি চাব পৰা ইয়াত গাড়ী নিচিনা কিবা এটা উঠিবলৈ আছে গাইছ চ' বলক তাত কি আছে চাওঁগে বলক গাইছ চাওঁগে কি আছে চ' মই আগে গৈ আছোঁ চ' মোৰ কেমেৰামেন পিছে গৈ আছে গাইছ চাব পাৰে চ' কেমেৰামেন এটাক লৈ লৈছিলোঁ আৰু গাইছ লগৰে এটাক তো চ' গাইছ ইয়াত চাব পাৰে ইয়াত গাড়ী আছে আৰু মানে গাড়ীবোৰ ঘূৰিব পাৰে যে মেলাত থাকে এনেকৈ ইয়াত ঘূৰিব পাৰে চ' ইয়াত এতিয়া বন্ধ হৈ আছে চ' চবেই বন্ধ হৈ আছে গাইছ চ' ইয়াত চ' গাইছ ইয়াত চাব পাৰে গাড়ী আছে চাব এখন BMW এখন মষ্টেং GT চাব পাৰে চ' এখন লেম্বৰগিনি চ' পুৰা হেভি গাড়ী আছে গাইছ চাব পাৰে চ' ইয়াক আমাক চলাব নিদিলে গাইছ আমি উঠিব নাপালোঁ আৰু গাইছ তো বন্ধ আছিলে চ' এতিয়া আমি এক পাক ঘূৰি দিলোঁ গাইছ চাব পাৰে চ' এইফালে গৈছিলোঁ এইফালে আকৌ আহি গ'লোঁ গোটেই উদ্যানখন এক পাক ঘূৰি দিলোঁ চ' এক পাক ঘূৰি আহি ইয়াত এটা হাতী এটা দেখিছোঁ গাইছ চাব পাৰে চ' হাতীটো চোৱাৰ আগতে ইয়াত এটা কিবা এটা আছে পাম নিচিনা চ' এইফালে পানী ওলাই চ' মোবাইলটো ঘূৰি গ'লে হৈ যাব আৰু পানী গাইছ চ' ইয়াতে কাৰণে ইয়াৰ ওচৰত নথকাই ভাল চ' চাব পাৰে ইয়াতে এটা হাতী এটা দেখিলোঁ মজাকৈ চাব পাৰে হাতী এটা আছে ইয়াত চ' এইটো মানে ৰ'দৰ পৰা বনাইছে ৰ'দ চ' পাত দিয়া আছে চ' মজাকৈ হাতী এটা দেখিলোঁ আৰু গাইছ চাব পাৰে হাতীটো গোটেই পাত ওলাই আছে চ' গাইছ যদি আপোনালোকক চিত্ৰলেখা উদ্যান চাই ভাল লাগিলে তো ভিডিঅ'টো লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব চ' গাইছ অলপমান শ্বেয়াৰ কৰি দিব চ' মোৰ মইণ্ডাছ হ'বলৈ আৰু বেছি নাই গাইছ ৱাচ টাইম আৰু বেছি নালাগে চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'বোৰ চাব গাইছ অলপ ৰেগুলাৰকৈ চ' আৰু ইয়াৰ আৰু দুটা আহিব ইয়াৰ তেজপুৰ ভ্লগ তো ইয়াৰ পিছত নহ'লে অগ্নিগড় আহিব পাৰে নহ'লে কাজিৰঙা আহিব চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো হাঁহি থাকক সুখত থাকক বাই